সকলোকে স্বাগতম জনাইছোঁ। আজি গুৰু দিৱস উপলক্ষে আমাৰ ৩ নং দুৰ্গাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰা হ'ল। এই প্ৰাচীৰ পত্ৰিকাখন এক ব্যতিক্ৰমী ধৰণে আমি সজাই তুলিছোঁ। এতে সকলোৰে অৰিহণা আছে। আমাৰ বিশেষকৈ পঞ্চমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তথা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অৰিহণা আছে। আমি এক ব্যতিক্ৰমী ধৰণে এই প্ৰাচীৰ পত্ৰিকাখন প্ৰস্তুত কৰি উলিয়াইছোঁ। যিহেতু সকলো শিশুৰে আপোনাৰ ছবিয়ে হওক, গদ্যই হওক, কবিতাই হওক, সকলোকে আমি সন্নিৱিষ্ট কৰিছোঁ। তাকো চিলেক্টেড কপি হিচাপে আমি ৰখা নাই। সকলোৰে লিখা আৰু ছবি অংকন কৰাবিলাক আমি কেনেদৰে সন্নিৱিষ্ট কৰিছোঁ তাকে আমি দেখুৱাব বিচাৰিছোঁ। এয়া হ'ল অকণিৰ ছবিঘৰ। পিছতো কৈ দিয়ক। এয়া হ'ল আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ৰচিত গদ্য মুখা। পিছতো কৈ দিয়ক। এয়া হ'ল মহৎ লোকৰ বাণী। এয়া হ'ল আমাৰ কোন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ৰচিত কবিতা। ইয়াক নাম দিছোঁ আমি কবিতাৰ একাঁজলি। বিশিষ্ট ব্যক্তিসকলৰ জীৱন চানেকি। এয়া হ'ল সাঁথৰ। আমি নাম দিছোঁ কোৱাচোন বাৰু কি। ইয়াতে শিশুৰ দ্বাৰা সংগ্ৰহিত কৰা সাঁথৰবিলাক লিপিবদ্ধ হৈ আছে। আমাৰ এই প্ৰাচীৰ পত্ৰিকাখনত আছে কুইজৰ টোপোলা, সাধুকথাৰ টুকি আৰু ৰস ভৰা। তাৰোপৰি আমাৰ এই প্ৰাচীৰ পত্ৰিকাখনত আমি আৰু এটা নতুন দিশ সন্নিৱিষ্ট কৰিছোঁ, যাক আমি নাম দিছোঁ তোমালোকলৈ আমাৰ একলম, য'ত আমাৰ 3গৰাকী শিক্ষকৰ ফালৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ একোটি লিখনি আগবঢ়াইছোঁ। আমাৰ প্ৰধান শিক্ষকৰ ফালৰ পৰা তেওঁ বিশ্ব পৰিৱেশ দিৱস আৰু প্লাষ্টিক প্ৰদূষণৰ ওপৰত লিখনি আগবঢ়াইছে। আমাৰ চিমি বাইদেউৰ চিঠি বুলি একলম লিখিছে আৰু তোমালোকৰ মনালিছা বাইদেউৰ নাম দি আমাৰ পৰিৱেশ নামৰ একলম লিখা হৈছে। এই সকলোবিলাক দিশ সামৰি আমি আমাৰ 2019 বৰ্ষৰ প্ৰাচীৰ পত্ৰিকা ৰদালিখন সজাই পৰাই তুলিছোঁ।
আমাৰ এই প্ৰচেষ্টা আদৰি লয় আৰু সকলোৰে গ্ৰহণযোগ্য হয় আৰু অদূৰ ভৱিষ্যতে যাতে আমি এনেদৰে নতুন নতুন প্ৰচেষ্টাৰে আমাৰ বিদ্যালয়খন সজাই তুলিব পাৰোঁ তাৰে কামনাৰে আপোনালোকক সকলোকে ধন্যবাদ।